Good morning friends, কি খবৰ আপোনালোক নিশ্চয় ভালে আছে। এতিয়া ৰাতিপুৱা মই 7টা বাজিছে। মই এতিয়া ঠাকুৰ ঘৰত যাম। আজি ঠাকুৰ ঘৰৰ পৰা আপোনালোকক মই ভিডিওটো দেখুৱাই আছো। তেন্তে বলক। এয়া আমাৰ মহাদেৱ, এয়া গোপাল, সৰু গোপাল, এয়া আমাৰ লক্ষী ঘৰত বহাই ৰাখিছো। এয়া হৈছে আমাৰ অকণমান ডাঙৰ গোপাল, এয়া হৈছে লক্ষী নাৰায়ণ। বাকী দেখিছেনে আমাৰ বাইদেউ মানে মোৰ সৰু ভণ্টিয়ে একদম পুৰা লিখি আছে। ক্লাছ কৰি আহি ৰক্ষা নাই, আকৌ কপি কৰে, পুৰা ব্যস্ত, ক'বই নোৱাৰে। চাহ দি থৈছোঁ, খবৰেই নাই। ফ্ৰেণ্ডসকল, মোৰ আৰু দিনত ভিডিঅ' কৰা নহ'লে মই ৰাতিপুৱা এটা পিঠা বনাইছিলোঁ। সেই পিঠাটোকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। চাওকচোন মোৰ পিঠাটোনো মই কেনেদৰে বনালোঁ। আপুনি খুন্দি থোৱা পিঠাগুড়িখিনি ধুনীয়াকৈ পানী অকণ সানি লৈ সানি এইদৰে চালি, পুনৰ পানী খাটাৰ পিছত এতিয়া চালি মই এনেকুৱাকৈ বনাই লৈছোঁ। মই এতিয়া এইটো কেটলি মুখত দিয়া পিঠাও বুলিও ক'ব পাৰি, টেকেলি মুখত দিয়া বুলিও ক'ব পাৰি। মই আজি গ্লাছত দিম আৰু কুকাৰত বনাম। আপোনালোকে চাবচোন কিদৰে মই বনাওঁ। এয়া মই গ্লাছকেইটা এইদৰে ফুটা কৰি লৈছোঁ। প্ৰথমতে মোৰ কাৰণে তাৰ কাৰণে মই 4টা গ্লাছ লৈছোঁ। এয়া গোটেইকেইটা মই এইদৰে ফুটা কৰি লৈছোঁ আৰু এই ফুটাখিনি কুকাৰৰ যিটো হুইচেল আহে, হুইচেলৰ সেই নলীডালত হুইচেলটো খুলি লৈ নলীডালত ভৰাই দিম। তাত ভাপটো লাগি পেলাই পিঠাটো ধুনীয়াকৈ সিজি যাব। আপোনালোকে চাই থাকিব। বনাবলৈ কুকাৰটো এইদৰে লাগিব, কোনো চাইডে ভাপ যোৱা হ'ব নালাগিব। এতিয়া মই কুকাৰ হুইচেলটো খুলি দিছোঁ। এইদৰে মই পিঠাটো বহুৱাই দিছোঁ কুকাৰৰ হেৰিটো। দেখিছেনে, মই গ্লাছত ভৰাই লৈছোঁ। এইদৰে আপোনালোকে ভৰাই ল'ব, সমানকৈ এইদৰে হাতেদি সমান কৰি দিব। তেতিয়া পিঠাটো ভিতৰি যেতিয়া বহি যাব, পিঠাটো ধুনীয়া হ'ব, ভাঙি নাযায়, ধুনীয়াকৈ হ'ব। দেখিছে, 1 মিনিটো নালাগে, কি ধুনীয়াকৈ কি নমাই দিছোঁ। মই অন্য এটা বহাই দিছোঁ। হৈ যোৱা পিঠাটো মই এইদৰে জোকাৰি উলিয়াব পৰা নাই, এবাৰতে এনেকৈ দিছোঁ। আপোনালোকৰ যদি ওলাই নাযায় এইদৰে দিব, দিয়াৰ লগে লগে দেখিছে জোকাৰি দিওঁতে ওলাই গৈছে। এইটো ঠিক মই এইদৰে উলিয়াম, এনেকৈ ফাৰ্ষ্ট অলপ কৰি লওঁ। চাওক কি ধুনীয়া হৈছে পিঠাকেইটা, গ্লাছত বনোৱাৰ কাৰণে দেখিবলৈও ধুনীয়া লাগিছে। আলহীক দিবলৈকো চেপটো গোটেই মজা লাগিব। আৰু যিমানখিনি পিঠাগুড়ি দিছিলে সিমানখিনি মোৰ এইকেইটাই হৈছে পিঠাগুড়ি যিহেতু কম আছিলে সেইকাৰণে কমেই হৈছে। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। এইখিনিতে মই শেষ কৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বটামটো জানেই নহয়, ক্লিক কৰি প্লিজ অল কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। তেনেহ'লে আজিলৈ বাই বাই।